এতিয়া বতৰ আজি ভাল দিছে, একদম ৰ'দ ওলাইছে। কাইলৈকে ৰ'দেই নাছিলে। আৰু এতিয়া আমি মোৰ দোকানৰ ওচৰত আহিছোঁ। আমাৰ দোকানত মানাদা বুলি থাকে, তো তেখেতক সুধিম চুগাৰ পেচেণ্টক ডেইলি ৰুটিনটো কি হ'ব লাগে। সুধো এতিয়া সুধি চাওঁ কি কয়। মানাদা, চুগাৰ পেচেণ্টৰ ৰুটিনটো কি হ'ব লাগে দিনটো? খোৱা বোৱা ৰুটিনটো অঁ তেনেকৈ ৰাতিপুৱা উঠি পেলাই লেট্ৰিন বাথৰুম কৰি পেলাই ফাৰ্ষ্ট তুমি কুহুমীয়া গৰম পানীত 3 গ্লাছমান খাই দিলা। তাৰপিছত তুমি 15 মিনিট পিছত তুমি যোগাসন ব্যায়াম এইবিলাক কৰা বা খোজকঢ়া আধা ঘণ্টা, আহি পেলাই গ্ৰীণ টি 2টা বিস্কুট খোৱা। তাৰ আধা ঘণ্টা 1 ঘণ্টাৰ পিছত হাত পা ধুই সেৱা কৰা। সেৱা কৰাৰ পিছত তুমি 2টা ৰুটি 1 বাটি স্লাড আৰু 1 বাটি দালি খোৱা। তাৰপিছত তোমাৰ ৰুটিন যেনেকৈ কোনোবা ছাৰ্ভিচ কৰে ছাৰ্ভিচত গুচি গ'লা, কোনোবা ব্যৱসায় কৰে গুচি গ'লা। তাৰপিছত ঠিক 12টামান বজাত 1 কাপ তুমি লাল চাহ বা গ্ৰীণ টি যি পোৱা আৰু এইটো খোৱা উইথাউট চুগাৰ, বিনা চিনি বিনা নিমখৰ। তাৰপিছত তুমি 2টা বজাৰ লগে লগে তুমি দুপৰীয়া খানাটো খালা, আধা ঘণ্টা ৰেষ্ট লোৱা, আকৌ তোমাৰ নিজৰ কামলৈ গুচি আহা। সন্ধিয়া টাইমত তুমি 2টা বিস্কিট আৰু ৰঙা চাহ খোৱা। আৰু মই এটা কথা ক'ব পাহৰি গৈছোঁ, কোনোবা যদি চুগাৰ পেচেণ্ট থাকে, চুগাৰ ঔষধ লয়, ব্ৰেকফাষ্টৰ আধা ঘণ্টা আগত ল'ব লাগিব। মই যাৰ নাই তাৰ কথা কৈ আছোঁ, মানে যাৰ মানে প্ৰাইমাৰী ষ্টেজত তাৰ কথা কৈ আছোঁ। আৰু ৰাতি এতিয়া খোৱা, এতিয়া 2টা ৰুটি 1 বাটি গ্ৰীণ ভেজিটেবল আৰু 1 বাটি দালি খাই পেলাই আধা ঘণ্টা বহি পেলাই বা কোনোবাই যদি বজ্ৰাসন কৰে বজ্ৰাসন কৰি পেলাই শুব পাৰে। ইমানটো ৰুটিন আৰু ইমানটো মানিলে মোটামুটি যথেষ্ট। আপোনালোকে চালে মানাদা ক'লে তেখেতৰ মানে এক্সপিৰিয়েঞ্চ ভাল, এইবোৰত গম পায়। সেইটো আপোনালোকক ভাবিলেও কিবা এটা ইনফৰ্মেশ্যন আপোনালোকক প্ৰভাইড কৰোঁ, সেইটো কাৰণে মানে এই ভিতৰত দেখালোঁ আপোনালোকক মানাদা। ঘৰৰ ওচৰৰ পোৱালিবোৰ খেলি আছে, এই চাওক উৎপাত, এক্সাম খতম সিহঁতৰ। Come on. Better. এটা এক্সাম চেছ আৰু ইয়াতকৈ হেপী আৰু কোনে হ'ব? চব খেলিবলৈ একদম। আমাৰ কেইটা এক্সামে ষ্টাৰ্ট হ'ব এতিয়া ৱেডনেছডেৰ পৰা। দেৰিকৈ হৈছে এটা। দে বল কৰ দে, ঐ দে বল। নাম কৈ দে, নাম কি? সুবর্ণপাল। দে বল কৰ দে, মই কৰ তই কৰ। এটা টাইমত বহুত খেলিছিলোঁ, এতিয়া নিমিলে সময় নিমিলে। এই লগৰবোৰক কওঁ খেলিবলৈ, কাৰো মন নাই, চব এলেহুৱা হৈ গৈছে আজিকালি মানুহবোৰ, সেইকাৰণে বেমাৰ আজাৰ বেছি। কেতিয়াবা দেখিবলৈ ভাল লাগে এনেকুৱা খেলি থাকিলে, একদম আগৰ দিনৰ কথা মনত পৰি যায়। আৰু আজি কলিকতাত বৰষুণ নেকি? তেতিয়া ইণ্ডিয়া ওলালে তেতিয়াহ'লে। আমাৰ কেইটা ক'ত চাওঁ, এইকেইটাকতো খেলিব দিব নোৱাৰে ৰাতি, বতাহ মাৰি আছে বাহিৰত। আৰু এক্সাম আছে, এক্সাম ৱেডনেছডে নহয়, চৰি মানডেত আছিলে, মই আগতে ৱেডনেছডে বুলি ক'লোঁ। এইকেইটা ওলাব দিব নোৱাৰি, বতাহ। ফাগুন মাহ যে ষ্টাৰ্ট হৈছে, বতাহ ধেৰ। এক্সামৰ পাছত খেলিবা তোমালোকে, ঠিক আছে? আমাৰ মা পূজা দি আছে। গীতালি
হোৱাট আৰ ইউ ডুইং বাচন ধুইছো কেলে সুনীতা ধোৱা নাই খাই পিনে ধুই থওঁ বুলি জানা হয় নেকি মাফিন তুমি কি কৰিছা মাফিন মাফিনে চাব মাফিনে শুই আছে কেনেকুৱা বাহিৰটো পাৰ্মানেণ্ট জেগা একদম ইহঁতে মানে অলপ যোনবোৰ জেগাত অলপ মানে স্পেচ কম মানে ওপৰত আকৌ কিবা আছে টেবুল চেবুল সেইবোৰ তলত সোমাই শুবলৈ ভাল পায় আৰু এতিয়া পাৰ্চেল এটা আহিছিলে এই নিয়ন চাইন বুলি গ্ল' চাইন কোম্পানী এটা আছে তাতে মানে আপোনাৰ চাইনেজ বুলি বনায় চাইনেজ এইবোৰ তো গীতালিৰ কাৰণে অৰ্ডাৰ দিছিলোঁ বুলি ডেণ্টেল লিখি পিনে তো সেইটো আপোনাৰ এতিয়া ডেলিভাৰী দিলে ধুনীয়াকৈ একদম পেকেজিং কৰে একদম ভাঙিবলৈ একো ই নাই টেনশ্যন নাই চাব পেকেজিং কিমান ধুনীয়াকৈ কৰিছে এইটো চাওক এইটো ৰিম'ট দিছে সিহঁতৰ এই মুড চেঞ্জ কৰিবলৈ ষ্টিকাৰ এইটো আপোনাৰ ডেণ্টেল জ্বলাই পিনে আপোনালোকক দেখাম কেনেকুৱা বস্তুটো মোৰ বাবে ভাল হ'ব আকৌ কেলৈ মানে কোম্পানীৰ পৰা বনায় তো ফিনিচিং বৰ ভাল ধুনীয়াকৈ বনায় জ্বলাই পিনে দেখাই আছোঁ তেতিয়া দেখাম বুলি কৈছিলোঁ এই লাইট আনিছোঁ যে সেইটো লাইট চাওক এইটো হয় ইয়াৰ আকৌ ৰিম'ট দিছে আপোনাৰ মুড চেঞ্জ হয় চাব এইটো চাওক এইটো ব্লিংক কৰিছে ভাল কোৱালিটি ভাল ডিফাৰেণ্ট মুড আছে আপোনাৰ ফ্লিকাৰ কৰে এইটো এতিয়া কলেজ ফিল্ডত আহিছোঁ ইয়াত আমাৰ বিশ্বনাথ চাৰিআলি ৱাকিং জোন খুব ধুনীয়া জেগা বনাইছে ইয়াতে চব মানে খোজকাঢ়িবলৈ আহে ইউটিলাইজেশ্যন ভাল মানে প্ৰপাৰ ইউটিলাইজেশ্যন হৈ আছে এই চব মানুহ খোজকাঢ়ি আছে আগতে ইয়াতে আমি ক্ৰিকেট খেলিছিলোঁ এইটো ফিল্ডত এইখন ফিল্ডতে ক্ৰিকেট খেলিছিলোঁ তেতিয়া এইবোৰ নাছিলে আপোনাৰ এইবোৰ ৱাকিং জোন এই দেখাই আছোঁ ৰখক চাব এইবোৰ চাওক পূৰা বনাইছে ধুনীয়াকৈ এইটো আপোনাৰ পূৰা এটা ৰাউণ্ড মাৰিলে 1 কিলোমিটাৰ ওচৰা ওচৰি হয় 1 কিলোমিটাৰমান হয় মই 3 ৰাউণ্ড মাৰোঁ আৰু 3 ৰাউণ্ড মাৰিলে আপোনাৰ 3 কিলোমিটাৰমান হৈ যায় আগতে লাইট এইবোৰ চ'লাৰ লাইট আছিলে এতিয়া এইবোৰ ডাঙৰ লাইট দিছে এইটো লাইট নতুনকৈ লগাইছে এই বহুত ডাঙৰ ফিল্ড হয়তো ডাঙৰ ফিল্ড আমি যেতিয়া সৰু আছিলে এইবোৰ তেতিয়া একদম গছ গছনি আছিলে এতিয়া জংঘল আছিলে এইটো চাইডে এতিয়াতো পূৰা একদম ৰোড চোড পূৰা বনাই দিলে একদম ইয়াতে ভাল লাগে ইয়াতে এক্সাৰচাইজ কৰিবলৈ আপোনাৰ ই আছে আৰু এইটো আপোনাৰ চাইছে ৱালৰ ইফালে সেইটো চাইডে দেখাই আছোঁ সেইটো চাইছে ন সেইটো আপোনাৰ ই ষ্টেডিয়াম বনাই আছে কেতিয়াবা দেখাম ষ্টেডিয়াম গৈ পিনে তাতে চুইমিং পুল এইবোৰ চব বনাইছে একদম অলিম্পিক চুইমিং পুল এইবোৰ আজি বতাহ আছে বতাহ থাকিবই এইবোৰ ঠাণ্ডা দিনত ঠাণ্ডা পৰিবই এইবোলে আৰু ঘৰত সোমাই থাকিলে হ'ল আৰু খোজকাঢ়িব আহিছোঁ মোৰ কোনো বেমাৰ নাই তো যাতে একো নহয় পাছতকৈ সেইটো কাৰণে আহিছোঁ আজিকালি মানুহৰ বেমাৰ গম পায় আৰু আপোনাৰ 35-36 ক্ৰছ কৰাৰ পাছততো একদম আপুনি যদি চাই প্ৰায়ভাগ মানুহৰ বেমাৰ থাকে কাৰোবাৰ প্ৰেছাৰৰ প্ৰব্লেম কাৰোবাৰ চুগাৰৰ প্ৰব্লেম
কেলে বডি মুভমেণ্ট নাথাকে মানুহৰ। এতিয়া বছৰটো 365 ডেজ ন, সেইটোত যদি আপুনি 80 ডেজো আপুনি যদি দিব পাৰে আপোনাৰ নিজৰ বডিক, তেতিয়া এই বেমাৰ সেইবোৰ কম হ'ব। কিন্তু মানুহ সেইটোৱে দিব নোখোজে। কাকবা সুধিবা আহিবলৈ, মই মোৰ লগৰকেইটাক সুধোঁ আহিবা নেকি, নাই নোখোজে আহিবলৈ। ভাল বস্তুৰ কাৰণে কাৰো টাইম নাই, নিজৰ বডিটো ভালকৈ ৰাখিব এইবোৰ টাইম নাই। এতিয়া খাব ক'ৰবাত খাব যাব ক'ব, চব ৰেডি থাকে একদম। আৰু আজিকালিৰ দিনত কি হৈছে, মানুহ খাই পিনে বেমাৰত পৰিছে, আৰু খাই পিনে আকৌ বেমাৰ কমাবলৈ খোজে। খাই পিনে বেমাৰ কমাব খোজে মানে তেনেকুৱা টেবলেট খাব, কিবা আয়ুৰ্বেদিক খাব, তো সেইবোৰে। কিন্তু কোনো মানে কিবা এক্সাৰচাইজ কৰি বা ফিজিকেল এক্টিভিটি কৰি কমাব সেইবোৰ একো নাই, সেইবোৰ কোনো নাভাবে মানে কোনো। মানে মুখেদি খাব আৰু আকৌ মুখেদি খাই পিনে কমাব, চব ইজি প্ৰচেছত যায় আজিকালি। মোৰ 3 ৰাউণ্ড শেষ হ'ব এতিয়া, আৰু অলপমান আছে। আপুনি যদি চব খাই পিনে হজম কৰিব পাৰে, তেতিয়াহ'লে আপুনি সুস্থ মানুহ। আজিকালি মেক্সিমাম মানুহে কিবা এটা খালে গেছ হ'ব, চব ৰেষ্ট্ৰিকশ্যন থাকে খানাত। খাই পিনে যদি হজম কৰিব পাৰে চব, তেতিয়া আপুনি সুস্থ মানুহ। চব খাব লাগে আৰু ফিট থাকিব লাগে। অলপমান ফ্ৰী এণ্ড কৰিলোঁ, এতিয়া যাওঁ, ঘৰ যাওঁ। এতিয়া চিধা ঘৰ যাম, ঘৰত অলপ ফ্ৰেছ হ'ম। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।